নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি সকলোৱে মিলি আমি মহেশধাম মন্দিৰ দৰ্শন কৰোঁ। এই মন্দিৰটো অৱস্থিত মৰিগাঁও জিলাৰ আমকাটা গাঁৱত। এই মন্দিৰটো আছে এখন পাহাৰৰ ওপৰত। এয়া চাওক আমি পাহাৰৰ ওপৰে ওপৰে গৈ আছোঁ। এয়া চাওক আমি লাহে লাহে পাহাৰ উঠি আহি মন্দিৰ পালোহি। ফাইনেলি গাইজ আমি আহি পালোহি মন্দিৰ ভাগত। দৰ্শন ললো। এয়া চাওক এই মন্দিৰ ভাগৰ ওচৰতে আছে গণেশ বাবাৰ মন্দিৰ। আহক চাওঁ আমি সকলোৱে। এই গণেশ বাবাৰ মন্দিৰ ভাগ আছে শিলৰ গুহাৰ চেপত। আমি এতিয়া লাহে লাহে গুহাৰ ভিতৰলৈ সোমাই গৈছোঁ। আচলতে এই মহেশধাম পাহাৰত 5জন ভগৱানৰ মন্দিৰ আছে। আমি দৰ্শন কৰিলোঁ মহাদেৱ আৰু গণেশৰ। এতিয়া আমি দৰ্শন কৰিম শিৱ পাৰ্বতী, বিষ্ণু আৰু জগন্নাথৰ। বলক আমি বাকী তিনিটা। এতিয়া আমি যাব ওলাইছোঁ বিষ্ণু বাবা মন্দিৰ আৰু জগন্নাথ মন্দিৰ।
শ্ৰী বিষ্ণু বাবা মন্দিৰত আমি গ'লোঁ, দৰ্শন কৰিলোঁ। আহি লাহে লাহে এতিয়া শ্ৰী শ্ৰী জগন্নাথৰ মন্দিৰ আহি পালোঁ। শ্ৰী শ্ৰী জগন্নাথ বাবা মন্দিৰত দৰ্শন কৰি মেলি আমি সকলোৱে এতিয়া ঘৰমুৱা হৈছোঁ। লাহে লাহে পাহাৰৰ ওপৰৰ পৰা তললৈ আমি নামি গৈ আছোঁ। মহেশধাম থানত থকা সকলোবোৰ ভগৱানক আমি দৰ্শন কৰি এতিয়া ঘৰমুৱা হ'লোঁ। মোৰ ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।